আজি বনাম এয়া কাঠআলু দেখিছেনে কাঠআলু আৰু শ'ল মাছ শ'ল মাছৰ জুতিটো সবেই জানে আৰু মই এয়া এইখিনি শ'ল মাছখিনি মই এয়া ভাজি ললোঁ বেছি ডাঙৰ নহয় আধা কেজি ওজনৰ হেৰি আৰু এয়া এইখিনি ভাজি ললোঁ আৰু এই মাথাখিনি এয়া ফ্ৰাই কৰি আছোঁ এইখিনি ফ্ৰাই কৰি হ'লে মই তৰকাৰীটো বনাম এইখিনিটো ভাজা হৈ গ'ল আৰু এইখিনি কাঠআলুখিনি মই কাটি ললোঁ এনেকৈ সৰু সৰুকৈ এতিয়া এই মাছ ভজা তেলখিনিতে মই বেছি তেল নাই গতিকে এইখিনিতে মই অকণমান দি দিলোঁ পাঁচফোৰণ তাতে দুটা শুকান জলকীয়া দিলোঁ দি পেলাই এয়া মই থৈ দিয়া আলুখিনি কাঠআলুখিনি দি দিলোঁ আন্দাজমতে দিলোঁ অলপ নিমখ অলপ দিলোঁ হালধি এতিয়া মই ঢাকনাখন মাৰি দিম অলপ সিজিব দিম এয়া কাঠআলুখিনি সিজিছে ইয়াতে মই এতিয়া দি দিম এই পানী উতলাই থৈছিলোঁ এয়া উতলা পানী দি দিম উতলি থাকিব তাতে মই এয়া মাছ কেইপিচ দি দিম মাছ কেইপিচ দি দিছোঁ এতিয়া ভালকৈ উতলিব দিম ভালকৈ উতলিলে হৈ যাব একদম নৰ্মেল কোনো মা মছলা নাই টেঙা চেঙাও নিদিওঁ কাঠআলু আৰু শ'ল মাছ এয়া দেখিছে তৰকাৰীখিনি হৈ গৈছে ধুনীয়াকৈ আলু সিজি গৈছে কাঠআলুটো সিজি গৈছে এইখিনি খাবৰ জোখৰ একেবাৰে সহজ বনাবলৈ একো কিছুমানে এই আলুটো অলপ প্ৰেছাৰ কুকাৰত দি পেলাই সিদ্ধ কৰি লৈ পিছত মাছটো ভাজি তাতে তেলটো মাৰি দিয়ে এনেকৈ কৰে মই এনেকৈ বনাওঁ সেইকাৰণে মই যেনেকৈ নৰ্মেলকৈ বনাওঁ সেইটো হিচাপতহে আপোনালোকক দেখাইছোঁ তৰকাৰী ৰেডি হৈ গ'ল মোৰ গেছটো অফ কৰি দিছোঁ বাঢ়ি পেলাই বাৰু মই আপোনালোকক দেখাই থাকিম এইয়া মা আহিছে দুবছৰৰ মূৰত তাকো এই জোন আৰু টুটুৱে লৈ আহোঁতেহে আহিছে মা আহিবই নোৱাৰে মানে এনেই জীয়েকক খবৰ ল'বলৈ আহিছে দেখিছা আৰু আমাৰ এয়া নাতি পোৱালি এইকেইটা গোটেইকেইটা মোৰ নাতি এইটো যি খবৰে নাই সি মানে মোবাইলত গেম খেলাতে ব্যস্ত সিহঁতে একে ধুনীয়াকৈ মোক বুজাই দিছে আৰু এয়া আমাৰ জোন এয়া জোনৰ ডাঙৰ ল'ৰা এয়া আমাৰ মা আৰু এয়া জোনৰ সৰু ল'ৰাটো একদম পুৰা ওপৰলৈ চোৱা সি একে হাই কোৱা ক'বই নোৱাৰে তুমি কোৱা হাই এয়া আমাৰ টুটু মোৰ একদম ডাঙৰ বাইদেউৰ ডাঙৰ ভাগিন দুইজনী আহিছে ইমান ধুনীয়াকৈ ৰ'বাচোন তোমাৰ নামটো কোৱাচোন তোমাৰ নামটো কি আৰু তোমাৰটো কি আৰু তোমাৰ নামটো কোৱাচোন ভাইটিৰ নামটো জানা না তুমি তোমাৰ নামটো কোৱাচোন নামটো কি তোমাৰ কি কোৱাচোন চা কি ভালকৈ হেৰিয়ে হোৱা নাই তাৰ দীপেনে খোৱাহি আহা মই ধুনীয়াকৈ আহা ইয়ালৈ আহি যোৱা লকডাউনৰ কাৰণে বহুত মানুহে ক'তো ফুৰিবই যাব পৰা নাই মাও মানে মোক চাবলৈ বহুত মন কৰি আছিলে আৰু সেইকাৰণে জোন আৰু টুটুৱে লৈ আহিলে ভাগিন দুজনীয়ে মোক ইহঁতক মানে নাতিকেইটাৰ সৈতে দেখা পাই যে ইমান ফূৰ্তি লাগিছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সৰু সৰু নাতিকেইটাৰ মৰমখিনি চাওকচোন আপোনালোকে কি সিহঁতে মোবাইলত ব্যস্ত ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চাই থাককচোন নাতিৰ লগত মই কেনেকৈ ফূৰ্তিত কটাইছোঁ দিনটো দেখিছা ভাততকৈ মন খেলত এইটো কি খেলিছা কি খেল কোৱাচোন কি খেল সাগৰ কি খেল এইটো खेल नहीं सिनेमा भात खाते खेल चोन एफाले मोफाले चो हिउस बापरे कि माने इहतर मन मोबाइलत देखिसाने
देसी ऑटो स्पेयर पार्ट्स डीलर के पास। नेटो ऑन कर दे जाना जाता है सबसे ওই কি জানিব ওয়া হটস্পট কি আধা কি হটস্পট মানে হা নেটৱৰ্ক বা তোমালোকে ইমান কেনেকৈ জানা কিহত নেট দিয়ে হটস্পট দিয়ে ইমান জানা তোমালোকে কি আৰু মানে নেটৱৰ্ক বুলি কৈছে গম পাইছা নাই হটস্পট মানে নেটৱৰ্ক তুমি মা মোবাইলৰ ৱাইফাইটো নাজানা নাজানো তোমাৰটো কাৰটো জানা কোনৰো নাজানো তুমি ৱাইফাই মানে কি ৱাইফাই মানে কি কোৱাচোন এই দেখিছা অঁ এটুপা নেট লয় আৰু টুপা নেট দিয়ে হয় নেকি এটুপা নেট লয় টুপা নেট দিয়ে পিয়ম গৈ গাড়ী বাছন ৱাইফাইটো দে পিয়ম এই চিনটো পা এইটো অফ কৰি এইটো অন কৰিব লাগে তুমি হেতু ৱাইফাইটো দিয়ে বেলেগ মোবাইলত দিয়ে ন যা খাই লোৱা হা এতিয়া খাই লোৱা পিপি কিয় তাৰ নামটো তোমাৰ নাম পিপি কিয় কৈছে কোৱাচোন মামাই মোৰ নাম পিপি লাগিছে মামাই হা পিপি কিয় ৰাখিছে হা তুমি কোৱা তোমাৰ নামটো কি হয় কি কৈ দিয়া পিপা আমাৰ স্পেলিং কৰে জানা PRIYAM প্ৰীতম পটিম প্ৰিয়ম পটিম প্ৰিয়ম পটিম সেইকাৰণে পিপি হা PRATIM পটিম ধুনীয়াকৈ জানাচোন নাট গুড বয় একদম ইমান ধুনীয়াকৈ কৰিব পৰা হৈছে তুমি জানানে তোমাৰ নামটো জানানে কৈ দিয়া দাদা কৈ দিয়া দাদা দাদা এইটো নাম নাই এইটো তাই নাম হয় হবগুটি ইয়াক বোলে মাকে গুটি বুলি মাতে কিয় গুটি বুলি মাতে সেয়া চাওকচোন এই বয়স হৈছে মাত্ৰ 2 বছৰ তাৰ সেয়া খেলা দেখিছে এয়া কি খেলিছে বা চব উলিয়াব পাৰে দেখিছেনে মুখ মেলি আছে আজি যুগৰ ল'ৰা ছোৱালী এয়া বাপেকে পিতেকে একদম পুৰা প্ৰকৃতিৰ দৃশ্য উপভোগ কৰি আছে একেবাৰে এয়া আমাৰ দীপেন সৰু ভাগিন জোৱাই আৰু এইটো নাতি মোৰ এইফালে ধুন্দুন চাই আছো বুলি কোৱা এইয়া চাই আছা এইবিলাক পঢ়িছেনে লাহে লাহে বাই 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 ও এইফালে বাই বাই দি আছে বাই বাই দিয়া বাই বাই দিয়া বাই 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 আইতা বাউ বুলি ক'লে এই ঘৰত গৈহে বিচাৰিবগৈ এতিয়া গম পোৱা নাই ইমান গম বুজি পোৱা নাই বাই 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 তোমাৰ ৰুমালটো পৰিলে মোক মচিছে সি ধুনীয়াকৈ